এয়া ধৰিব পাৰিছেনে মা আৰু মই আজি সাজি কাচি দুয়োটাই এঠাইলৈ যাবলৈ ওলাইছোঁ ক'লৈ যাবলৈ ওলাইছোঁ বাৰু ধৰিব পাৰিছেনে নিশ্চয় যিহেতু ৰঙালী বিহুৰ বতৰ গতিকে এইকেইদিন আমাৰ ঘৰৰ ওচৰে পাজৰে য'ত যিমান মুকলি বিহুবোৰ হৈ আছে আমি দুয়োটাই চাবলৈ গৈয়ে আছোঁ আৰু সেই মুকলি বিহুৰ পৰিৱেশো আপোনালোকক অকণমান হ'লেও দেখুৱাবলৈ চেষ্টা কৰি আছোঁ গতিকে ভাবিলোঁ আজিও যিহেতু আমাৰ ঘৰৰ ওচৰৰে এখন মুকলি বিহুলৈ যাবলৈ ওলাইছোঁ আৰু আপোনালোককো দেখুৱাবলৈ চেষ্টা কৰিম হঠাতে আকৌ আমাৰ ঘৰৰ ওচৰৰে মাহী এগৰাকীও আহি মাৰ ওচৰ পালেহি বোলে বাইদেউ আপোনাৰ লগত মই একেলগে বিহু চাবলৈ যাম আৰু মায়ে ক'লে তই ইমান ধুনীয়াকৈ ভিডিঅ' বনাই মানুহক দেখুৱাই থাক ৰিলবোৰ ইমান ধুনীয়াকৈ নাচ আজি আমাকো এটা ভিডিঅ' বনাই দেচোন দুয়োজনী আমিও অলপ নাচোঁ ধেমালি কৰোঁ আৰু ময়ো মাহীৰ কথা মতে দুয়োগৰাকীকে অকণমান ভিডিঅ' কৰি দিলোঁ লগতে সেই ভিডিঅ' কৰাৰ পৰিৱেশ অকণমান সংৰক্ষণ কৰি ৰাখিলোঁ আপোনালোককো দেখুৱাম বুলি ভাবি আৰু দুয়োগৰাকী যে ইমান আনন্দ পাইছে মনতে দুয়োগৰাকী একেবাৰে ইফালে সিফালে ঘূৰি নাচি বাগি ক'ব নোৱাৰা হৈ আছে বাৰু যি কি নহওক তেনেকৈ তেওঁলোক দুয়োগৰাকীকে অকণমান ভিডিঅ' কৰি দিলোঁ বহুত বেছি আনন্দ পালে মনত আৰু এতিয়া আমি ঘৰৰ পৰা গোটেইকেইটা মুকলি বিহু চাবলৈ যাবলৈ ওলাইছোঁ আৰু বিহু মানে একেবাৰে আমাৰ ঘৰৰ লগতে আৰু ওচৰতে গতিকে মুকলি বিহুলৈ যোৱাৰ আগে আগে অকণমান ছাতৰ ওপৰত তিনিওটাই ভিডিঅ' বনাই হাঁহি ধেমালি কৰি নাচি বাগি ঘৰতে এনেদৰে অকণমান মনোৰঞ্জন লৈ ল'লোঁ আমি যাবলৈ ওলাওঁতেই হঠাতে আকৌ এটা হুঁচৰি পাৰ্টি আমাৰ ঘৰলৈ আহিলে আৰু তেওঁলোককো অকণমান আমি শুশ্ৰূষা কৰিলোঁ লগতে তেওঁলোকৰ লগতে মায়েও সহযোগ কৰি অকণমান ভগৱন্তৰ নাম ল'লে আহকচোন শুনো আৰু এতিয়া ফাইনেলি মুকলি বিহুৰ বাকৰি আহি পালোঁ গোটেইকেইজনে ধুনীয়াকৈ একেলগে আমি বহিছোঁ আৰু এতিয়া মুকলি বিহুৰ বিহু নাচ গীত উপভোগ কৰিম লগতে আপোনালোককো দেখুৱাওঁ চাওকচোন বিভিন্ন জাতি জনগোষ্ঠীৰ সমাহাৰেৰে এটি ধুনীয়া বিশেষ নৃত্য তেনেহ'লে আপোনালোকে উপভোগ কৰক